লকডাউন বুলি আপুনি নাজানে যাক ভালে ভালে এতিয়া ঘৰলৈ যাওক হ'ব দিয়ক বাইদেউ আজি লগনে থাকিব লাগিব কাম বিচাৰি নাপালে মানে কিনো হ'ব তুমি ঠিকেই কৈছা কিবা এটা কি বেমাৰৰ কাৰণে বোলে কি লকডাউন দিছে হ'ব দিয়ক আপুনি চিন্তা কৰিব নালাগে এইবিলাক পানী খাই লওক ব'লা বহুত খাব লাগিছে শুইয়ে লয় ব'লক বুধু বুদ্ধি তোমালোকে আজি লগনে থাকিব লাগিব বুনু বুদ্ধি উঠা উঠা আকৌ কালিৰ নিচিনা মানুহজনী কোনো নাই আজিও লগনে থাকিব লাগিব আপুনি কি বুজি নাপায় নেকি আপোনাৰ আমাৰ লকডাউন দিছে বুলি কালিও কৈছো নে নাই আকৌ আজি যে আপুনি বাটত আছে যে আপুনি না কথা নুশুনে আপুনি আজি মই চাবোন এটা কিনি ল'ব আৰু সেয়া খাবলৈ দাইল চাউল কিনি লব আপুনি চাউল দাইল কিনি পেলাই ঘৰতে থাকিব আৰু একদম বাহিৰলৈ নাযাব প্ৰয়োজন হ'লেহে ঘৰৰ পৰা বাহিৰলৈ যাব আৰু যদি কাৰোবাৰ যদি জ্বৰ চৰ্দি কাহ হয় মোৰ লগে লগে ফোন কৰিব একদম ঘৰৰ বাহিৰত এনে নোলাব নহয় কাৰণে নোলাব আৰু শুনক সেয়া যে 500 টকা দিছোঁ আৰু মাস্ক কেইখনমান কিনি ল'ব আপোনাৰ ঘৰৰ পৰিয়ালটোৰ কাৰণে আৰু বাহিৰত একদম নোলাব গম পাইছে নহয় আৰু শুনক আপোনাক মই ফুটবুজ নকৰাকৈ মাৰিলোঁ বেয়া নাপাব যাক ঘৰলৈ যাওঁ হ'ব আজিও ৰাতি হৈছে যে কিনো কৰে সদায় দেউতা আজি খাবলৈ ভাল নালাগে নাই এবাৰ বা কি হ'ল এইটো লগত দুইটা চামাখিনি ভগাই খোৱা এইবোৰ কি হ'ল আপুনি কান্দিছে কিয় নাইও এইবোৰ মোৰ কুকুৰৰ চকু পানী মানে কি মই একো বুজা নাই ৰবা আৰু মই ভাবিছিলো যে আজিকালি কোনো দয়ালু মানুহ নাই কিন্তু আজি মোক ভগৱানে এইটোৱে বিশ্বাস কৰালে যে আজিও আছে দয়ালু মানুহ হয় আপুনি ঠিকেই কৈছে ময়ো আপোনাৰ দৰে ভাবিব পৰা নাই দিছো এইটো লোৱা ইয়াত চাউল দালি আলু আৰু মাছ আছে কিবা এটা খাই লবি ব'লা